মই আজি অকলে দেখোন, কোনো অহাই নাই এতিয়ালৈকে। ভেলেকা, আজি তই ইমান সোনকালে আহিলি? ঐ বলো, আজি মীৰা নাহে নেকি? তই তাই ঘৰত সোমাইছে নেকি? নাই সোমোৱা, অকল মীৰা কথাকে সুধি আছ তই। ঐ বলো, সৌ আছা, মীৰা আহিছে। ঐ ভেলেকা, আজি ছাৰ অহা নাই নেকি? এতিয়ালৈকে পোৱাহি নাই, লাহে লাহে আহি আছে চাগৈ। সৌ ছাৰ আহিছে। তোমালোকে হোমৱৰ্ককেইটা কৰিলানে? ছাৰ, মই কালি মাৰ লগত বিয়া খাবলৈ গৈছিলোঁ, সেইকাৰণে ৰাতি হোমৱৰ্ক কৰিব নোৱাৰিলোঁ। ভাল কথা, তুমি বিয়াকে খাই থকা। বাকী তহঁতি দুটা হোমৱৰ্ককেইটা কৰিলিনে? ছাৰ, মোৰ গাটো কালি বেয়া আছিলে, সেইকাৰণে মই হোমৱৰ্ক কৰিব নোৱাৰিলোঁ। কালি ৰাতি ছাৰ 6টা বজাতে মই শুই গ'লোঁ। ছাৰ, আমাৰ তাত কালি লাইটে নাছিলে, সেইকাৰণে মই হোমৱৰ্ককেইটা কৰিব নোৱাৰিলোঁ। আজিলৈ এৰি দিছোঁ, কাইলৈৰ পৰা হোমৱৰ্ক মোক লাগিব কিন্তু। অ'কে ছাৰ, মই বাৰু কাইলৈ পৰা হোমৱৰ্ক কৰিম। বাৰু, এইবোৰ কথা বাদ দে। প্ৰশ্ন দুটাকে কওঁ, সেই প্ৰশ্ন দুটাৰ উত্তৰটোকে তহঁতি কচোন। অ'কে ছাৰ। তহঁতি হস্পিটেল বুলিলে কি বুজ? কচোন মোক ভালকৈ ভাঙি পাতি বুজাই ক। শুনক ছাৰ, তেন্তে পৃথিৱীৰ পৰা স্বৰ্গলৈ যোৱাৰ ৰাজপথত যি টোল প্লাজা থাকে তাকেই হস্পিটেল বোলে। ছাৰ, বলোৱে বৰ বেলেগ উত্তৰ দিলে কিন্তু দেই। মনে মনে থাক ভেলেকা, এইবাৰ তই কচোন। কওক ছাৰ, কি ক'বলগীয়া আছে? শুন তেন্তে, কচোন আলসৰ লাডু মানেনো কি? পলাশৰ লাডু এনেকুৱা এটা লাডু যিটো খাই হজম কৰিব নোৱাৰি। হ'ব, তহঁতি ঘৰলৈ যা। ভালকৈ উত্তৰ এটাতো ক'ব নোৱাৰিলিয়ে। কালি দিয়া হোমৱৰ্ককেইটা কিন্তু কাইলৈ কৰি আনি দেখাব লাগিব মোক। এতিয়া তহঁতি যাগৈ যা। অ'কে ছাৰ, হৈ যাব।